Welcome to my channel Prayasir Prayak আৰু Prayasir Prayakৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পোন প্ৰথমে আপোনালোক সকলোলৈকে ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে দিনবোৰ ভালে যাওক নহয় জানো। তেনেহলে ভিডিওটো আৰম্ভ কৰো, চাই থাকক ভিডিওটো। ফ্ৰেন্ডছ যাবলৈ ওলাইছো অলপমান ওলাই আৰু যাম ৰেখাবা মই মা আৰু ৰেখাবাৰ মা জেঠাই আমি গোটেইবোৰ যাম ওলাইছো অকণমান আমাৰ পথাৰ ফাললৈ। ভাল লাগে নহয় জানো, সেই পথাৰৰ ছাইডৰ এটা পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া হয় আৰু শুনিছোঁ বানপানী হৈছে তাত আৰু চাওঁচোন বাৰু কেনেকুৱা কি হৈছেগৈ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। মাস্কখনটো লাগিবই, লিপষ্টিকটো এনেই লগাওঁ, পাহৰিয়ে যাওঁ আৰু লগাই লওঁ আৰু তাৰপিছত লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো। নাযাওঁ, এইখন একেবাৰে মেইন আৰু এইখন এৰি থৈ যোৱা মানে বেমাৰত নিজে মাতি অনা তেনেকুৱা হ'ব। এয়া জেঠাই পূৰা ওলাইছে, হ'লনে নাই খাৱা? চাই থাকক ভিডিঅ'টো আৰু পূৰা ব্যস্ত হৈ আছে দেই। মানে একো কৰিবই পৰা নাই উলিয়াইছোহে। তেন্তে আমি গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো। একেবাৰে পূৰা আহি আছোঁ আমি গোটেই পল্টন। কলে যাওঁ গৈহে গম পাম আৰু। পানীৰ মাজত কিন্তু যোনে ভুগিছে সেইহে গম পাইছে যে কেনেকুৱা এটা পৰিস্থিতিত আছে। পথাৰখন যে ইমানখিনি পানী হ'ল গম পোৱা নাছিলোঁ। এনেই ওলাই গৈছিলোঁ আৰু দেখিলোঁ যে বহুত কেইঘৰ মানুহৰ অৱস্থা খুবেই বেয়া হৈ গ'ল। তাত থাকিব পৰা নাই সেই অৱস্থাত, পানী বহুত ভিতৰলৈকে সোমাই গ'ল আৰু কেইঘৰমানৰ ভেটি অকণমান ওখ আছিল বাবে পানী ভিতৰলৈ সোমাব পৰা নাই, কিন্তু একদম চোতাল ডুবি গৈছে বুলি ক'লেও ভুল নহ'ব। বহুতেই বেয়া লাগে। আচলতে যোনে সেই পৰিস্থিতিটোত নপৰে ন, তেওঁ উপলব্ধি কৰিব নোৱাৰে বা ভাবিব নোৱাৰে যে কিমান এটা ভয়াৱহ। দেখি বেয়া লাগি গৈছে যে প্ৰতি বছৰে তেওঁলোকে এই প্ৰব্লেমটো ফেচ কৰি থাকে। আজি এটা DIY কৰিলোঁ আৰু আগতে কৰি থোৱা এটা DIY সেইটো আজি মানে ঠাণ্ঠিত লগালোঁ, ভাবিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। তেনেহ'লে চাওকচোন কেনেকুৱানো হ'ল। যিটো বস্তু অনলাইন চাইছিলোঁ মই 700-800 টকা বা কমতো পায়, তেনেকৈ কিনি আনি পেলাই লগাই থোৱাতকৈ এতিয়া লকডাউনৰ টাইমত মই ভাবিছোঁ চলিব পৰাকৈ কিবা এটা কৰিও যিহেতু ভাল লাগে, গতিকে নিজে বনাই থোৱা বস্তু এটাকে কৰি থওঁ। গতিকে এনেকৈ কৰিলোঁ, দেখাম বুলি ভাবিছোঁ আপোনালোকক। আপোনালোকৰ হয়তো ভাবিব পাৰে যে কিনো বনাইছে, কিন্তু মোৰ ভাল লাগে কাৰণে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আৰু যদি কোনোবাই কৰে তেনেদৰে কৰিব পাৰে। ভিডিঅ' কৰা নহ'ল বনাওঁতে, বৰ খৰধৰকৈ বনোৱা হ'ল
আৰু দেখাওঁচোন বাৰু বাথৰুমৰ ভিতৰৰ পৰা আচলতে মই যিটো বস্তু DIYটো বনাইছিলোঁ সেইটো মই বাথৰুমত লগাইছোঁ আৰু বাথৰুমৰ যিবোৰ ষ্টেণ্ড থাকে চাবোন বা এনেকৈ কিবা কিবি থ'বৰ বাবে সেইটো ষ্টেণ্ড আমাৰ বাথৰুমটোত লগাই দিয়া নাছিলে আৰু কেৱল চাবোনৰ ষ্টেণ্ডটো দিছিলে মই ভাবিলোঁ তেনেদৰে ফেচ ৱাছ কিবা কিবি এনেকৈ থ'বৰ কাৰণে এটা ষ্টেণ্ড লাগিছিলে যিহেতু এতিয়া কিনাও হোৱা নাই গতিকে মই এনেদৰে এটা বনাই ল'লোঁ এইটো এইটো ডাঠ কাগজটোৱে হয় তাতে মই আৰ্ট পেপাৰ লগাই অকণমান এনেই চিম্পলকৈ কৰি দিছোঁ আৰু মই ভাবিছোঁ মানে মই দেখি ভাল পাইছোঁ ব্লু কালাৰত পিনটো কিবা এটা মোৰ ভাল লাগিছে আৰু পানীত তিতি নাযাবৰ বাবে মই ইয়াতে তলত এখন মই টাইলছ দি দিছোঁ যাতে বস্তু এইটো ধৰক ঘপকৈ ল'লোঁ আৰু পানীত তিতি গ'ল যাতে থৈ দিলে বেয়া হৈ নাযায় তাৰ বাবে মই টাইলছ লৈ লৈছোঁ ইয়াতে সাধাৰণতে চেম্পু বটল কিবা কিবি সৰু সুৰা বস্তুখিনি ইয়াত ধুনীয়াকৈ ৰাখিব পৰা যাব আৰু অকণমান আহল বহলো হৈছে কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্ট কৰি ক'বচোন আৰু আপোনালোকেও বনাব পাৰিব সৰু সৰু বস্তু বনাই নিজৰ মনটো বহুত ভাল লাগে আৰু এটা বস্তু কৰিছিলোঁ বহুত দিনৰ আগতে আপোনালোকক দেখাইছিলোঁ সেই বস্তুটো ক'ত লগাওঁকৈ ভাবি ড্ৰয়িং ৰুমত লগাম ভাবিছিলোঁ আৰু অলপ বেলেগ ধৰণে ভাবি আছিলোঁ পোহৰটো কম পৰিছে চাগে আৰু একদম পূৰা ড্ৰয়িং ৰুমৰ পৰা বেডৰুমলৈ যিখন দৰ্জা একদম পোনে পোনে লগাই দিলোঁ আজি আৰু এখন আছিলে আৰু এখন এইখিনি মানত আছিলে এনেকৈ পাহটো এনেকুৱাকৈ ওলমি গৈছিলে তেতিয়া হয়তো মোৰ মতে বেছি ভাল লাগিছিলে আৰু এনেকৈ ৰাখি দিলোঁ এতিয়ালৈকে পিছত যদি পাৰোঁ কেতিয়াবালৈ কৰি থ'ম তেনেহ'লে এতিয়া বনাওঁগৈ সেইদিনাখন কচু ভাজি দেখাম বুলি কৈছিলোঁ আৰু আচলতে এই ৰেচিপিটো মোৰ বনাই থোৱা আছিলে আগতে ভিডিঅ' কৰি থৈছিলোঁ ভাবিছোঁ এতিয়া দি দিম যিহেতু আমাৰ বৰতি ছেশ্যন কৈছোঁ আগৰ ভিডিঅ'টোত শেষ হোৱা নাই গতিকে এতিয়া তেনেধৰণৰ কোনো তেল মছলা দি একো খাদ্য বনাব পৰা নাই গতিকে আগৰ যিহেতু ভিডিঅ' কৰা হৈ আছিলে তাৰ ভিডিঅ'কে মই দি দিছোঁ আপোনালোকে যোন আমাৰ পৰিয়ালৰ লোকে চাই তেওঁলোকে ভুল নুবুজিব মই আগৰ ভিডিঅ'কে মই দি দিছোঁ আৰু ৰেচিপিটোৰ কাৰণে লৈছোঁ কচু বুট কেইটামান আদা নহৰু পেষ্ট বিলাহী এটা কাটি লৈছোঁ পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ জলকীয়া এইখিনি লৈ লৈছোঁ মেইন ইনগ্ৰিডিয়েণ্টছ এতিয়া তেলত মই পাঁচফোৰণ কেইটামান দিম তাৰপাছত গোটেইখিনি দি লাহে লাহে এটা এটাকৈ ভাজি থাকিম আৰু সোৱাদ অনুসৰি নিমখ হালধি সিজিবলৈ যথেষ্টখিনি সময় লাগে ঢাকোন মাৰি জুইটো কম ফ্লেমত দি পেলাই সিজাব খাবলৈ বহুতে টেষ্টি হয় এইটো আপোনালোকে যদি নাই খোৱা এবাৰ বনাই খাব তেনেদৰে আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আপোনালোকলৈ কেইটামান সৰু সৰু জানিবলগীয়া কথা আগবঢ়াম বুলি ভাবিছোঁ নিশ্চয় আপোনালোকে বহুতে জানে আৰু যোনে যোনে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আৰু চাই লওক তেতিয়াহ'লে আজি
নতুন সকলো ছাবস্ক্ৰাইবাৰকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে সদায় চাই থাকিব মোৰ ভিডিঅ'বোৰ আৰু কমেণ্ট কৰিব আৰু আপোনালোকৰ পৰামৰ্শ মতে মোৰ ভিডিঅ'বোৰ বনাই গৈ থাকিম। ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব আৰু মোক কমেণ্টত কৈছিলে যে আপোনাৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই। মই আগতেও কৈছোঁ যে মই এতিয়া লকডাউনতেই চেনেলটো খুলিছোঁ আৰু মোৰ ওচৰত যি মোবাইল আছে মই তাৰেদি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ভিডিঅ'বোৰ দিবলৈ আৰু মই এডিটিং কৰিবলৈ একেবাৰে নাজানো। নিজে নিজে শিকি যিমানখিনি পাৰিছোঁ তেনেদৰে আগলৈ আৰু কৰিবলৈ চেষ্টা কৰি যাম, যিহেতু একেবাৰে নতুন ইউটিউব জগতত। গতিকে আপোনালোকৰ ছাপোৰ্ট পালে মই আগুৱাই যাবলৈ পাৰিম নহয় জানো। গতিকে আপোনালোকে ছাপোৰ্ট কৰিব, মৰম কৰি যাব, তেতিয়াহে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় হ'ব। আৰু ল'ব লাগিব, লকডাউন চলি থকাৰ বাবে অকণমান অসুবিধা হৈ আছে আৰু ভাবিছোঁ যিহেতু ইউটিউব জগতখনত নামিছোঁ আপোনালোকলৈ কিবা কিবি ভাল ভাল ভিডিঅ' দিম বুলি ভাবি আছোঁ। গতিকে সেইখিনিতো কৰিবই লাগিব। যিমানখিনি পাৰিছোঁ এইটো মোবাইলেৰে কৰিবলৈ চেষ্টা কৰিছোঁ। বহুতখিনি ভুল ত্ৰুটিও আছে, তাৰ মাজতে আপোনালোকে আঙুলিয়াই দিব আৰু আশা কৰিছোঁ মৰম কৰি ছাপোৰ্ট কৰি চেনেলটো আগুৱাই লৈ যাব। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰি এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ। আৰু তেনেহ'লে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু আপোনালোকে কমেণ্ট কৰি থাকিব, মোৰ সঁচাকৈ ভাল লাগে আপোনালোকৰ কমেণ্টছবোৰ পায়। তেন্তে লাভ ইউ অল, গুড নাইট।